গুগুলি বহু দিনৰ মূৰত আকৌ ব্লগ কৰিছোঁ ব্লগ কৰিব পৰাই নাই মানে পূৰা ফুল ফেমিলিৰ লগত আহিছোঁ যে সেইটো কাৰণে এই অকণমান ছাইডত আহি আকৌ খুফিয়াকৈ আকৌ মানে আপোনাৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ তাৰ আগলৈকেতো আপোনালোকে চিনেমেটিক্স দেখিলে ড্ৰোন শ্বটছ দেখিলে সকলোবিলাক দেখিলে কিন্তু সেই মম ডেডৰ আগত মানে মা দেউতাৰ আগত নবনে আৰু নোৱাৰি আৰু মই ভাবিছোঁ এই চুকৰ পৰা আৰম্ভ কৰিম এই নাই নোৱাৰি মানে চাগে আপোনালোকে যদি কেতিয়াবা কৰে তো আই ৰিয়েলি ডোন্ট নো যোনখিনি বম প্ৰফেচনেল সিহঁতি চাগে পাৰিব পাৰে আমি আৰু পাৰ্ট টাইমে আমি সেইটো কাৰণে ইমান নোৱাৰোঁ হয় নাই হয়তো আজি বিৰাট গৰম পৰিছে আৰু এতিয়া বৰ্তমান যেনেকৈ আপোনালোকে দেখিব পাৰিছে আমি আকৌ ডিমৌ আহি পালোহি তো আমি ডিমৌ আহিলে সদায় ৰ'দেই দিয়ে ন ডিমৌ আহিলে সদায় মানে বম্বাষ্টিক ৰ'দ দিয়ে বিৰাট ৰ'দ বম্বাষ্টিক ৰ'দ দিছে লাকিলি আমি মানে এনেকুৱা এটা শ্বেড পাই গ'লোঁ যেনেকৈ আপোনালোকে দেখিছে ন ওপৰখিনি সেইটো হৈ গ'ল আমাৰ শ্বেডটো আমাৰ গোটেই মানুহখিনি তাত আছে আৰু তেনেকৈ আপোনালোকে দেখিছে পিছফালে পাহাৰটো আছে কোনো কেছ নাই চব মজা এণ্ড এইফালে আপোনাৰ অংকটো বনাই থোৱা আছে আৰু এইফালে আপোনাৰ এইটো জাষ্ট আজি নতুনকৈ আৰম্ভ কৰিছে ৰিয়েলি ধুনীয়া লাগিছে মুঠতে চব জেগা আজি ষ্টাৰ্ট কৰিছে আজি অপেনিং হয়তো মই সেইটো কাৰণে অলপ ডিছকাউণ্ট দিবৰ কাৰণে দিব লাষ্টত যেতিয়া চব অংক কৰিম গাহৰি পোৰাটো খাই কিন্তু বিৰাট ভাল লাগিলে গাহৰি পোৰাটো খাই বিৰাট ভাল লাগিলে ভাল বনাইছোঁ আৰু এটা লৈ আহোঁ নি কি চিকেন পাৰি ন চিক আছে নে চিক ৰেডি হৈ আছে হা দিয়ক চিক এটা দিয়ক চিগৰেট নহয় চিক এটা এইটো বইল কৰা আছিলে নে বাৰু আপোনালোকৰ আৰু এইটো বাহিৰে বেলেগ আছে নেকি কুকুৰা চিক আছে নেকি চিকেনৰ চিকেনৰটো নাই পিছফালে আছে ডিকিট আপোনালোকে আজিৰ পৰা ষ্টাৰ্ট কৰিছে নহয় জানো যেনেকৈ দেখিছে আপোনালোকে ইয়াত গাহৰি চিক বনি আছে কেছ নাই চিকেনৰ চিকটো হোৱা হ'লে পিছে বেছি ভাল লাগিলেহেঁতেন চিকেনৰ চিক এটা বনাই দিয়ক না চিকেনৰ চিক এটা বনাই দিয়ক ৰেটটো অলপ কি একেই নে কম একেই চিকেনৰ চিকডালৰ অলপ বেছিকৈ ভৰাব চিকেনৰ চিক এটা লওঁ বুলি কৈছোঁ তো जो भी हो বহুত দিনৰ মূৰত ওলাই আহিছোঁ বিকজ আপুনি জানে যেনেকৈ ইণ্টাৰ ডিষ্ট্ৰিক্ট বন্ধ আছিলে তো তাৰ কাৰণে ওলোৱাটো পচিবল নাছিলে বাট এতিয়া লাহেকৈ অলপমান হৈছে আৰু বাকী ডিমৌ ড্ৰোন শ্বট আপোনালোকক দেখুওৱা আগতে দেখাইছোঁ কিন্তু আজি আকৌ এবাৰ দেখাম বাৰু ভালকৈ ধুনীয়াকৈ দেউতাই মাংস বনাই আছে তো গাইজ এইটো আহি গ'ল আপোনাৰ গাহৰি পোৰা
কেছ নাই এইটো ওলাই গ'ল নেকি এইটো নাজানো এইটো ওলাই গৈছে আৰু বাদ দিয়ক আৰু বুলি মাৰক আৰু সেইফালৰ পৰা গুণগুণ আহিছে হাই কৈ দিয়া হাই অঞ্জনী হাই কৈ দিয়া হাই হাই কৈ দিয়া হাই স্মাইল প্লিজ হাই হাই কৈ দিয়া তুমি হাই ক'ব জানা নহয় হাই হাই ভিউৱাৰ্ছ খবৰ গুলি কমচে কম 15-20 মিনিটৰ ওচৰা-ওচৰি আমি ইয়াত বহিলোঁ বাইদেউ এইফালে আছে চাকনা খালোঁ চিল কৰিলোঁ এটমস্ফিয়াৰটো আপোনালোকে দেখিছে কেনেকুৱা মজা আৰু চিন্স আজি কোনটো তাৰিখ আজি 1 আগষ্ট আৰু 1 আগষ্টত হেপী ফ্ৰেণ্ডশ্বিপ ডে আই ৰিয়েলি ডোন্ট নো এইটো ভিডিঅ' আপোনালোকে 2 আগষ্টত পাব 3 আগষ্টত পাব 4 আগষ্টত পাব বাট এনিৱে যেতিয়াই চাব তেতিয়াই আপোনালোকে নিজৰ যোনজন চবতকৈ আত্মীয় বন্ধু আছে তেখেতক সদায় ক'ব যে হেপী ফ্ৰেণ্ডশ্বিপ ডে ফাৰ্ষ্ট আগষ্ট ৱাজ হেপী ফ্ৰেণ্ডশ্বিপ ডে তো আজি আমি সেইটো কাৰণে ফ্ৰেণ্ডশ্বিপ ডে চেলিব্ৰেট কৰিবৰ কাৰণে গুচি আহিলোঁ আৰু লগতে ডিমো গুচি আহিলোঁ টু বি প্ৰিচাইজ আৰু লগতে আজি আমাৰ ফেমিলি মেম্বাৰ্ছ মানে মা দেউতা দেন ভাইটি দেন বোৱাৰী চবকে চব আমি আহিলোঁ হোম ফিল লাগিলে এইটো জেগা ডিমো আগতে মই এবাৰ আহিছোঁ মানে আমি এবাৰ আহিছোঁ টু বি প্ৰিচাইজ ডিমো ইজ এ পাৰফেক্ট ফেমিলি লোকেশ্যন আৰু আপোনালোকে যেনেকৈ দেখিছে তো এইটো এটা মানে মজা এটা লোকেশ্যন য'ত আপোনালোকে যদি চিধা আহে ন ডাইৰেক্টলি ডিমৌ যিটো ৰেলৱে ক্ৰছিংটো যেতিয়া ক্ৰছ কৰিব চিধা আহিব তেতিয়াই আপুনি যিটো হয় ন লেফ্ট ছাইডে এই গোটেই আপোনাৰ মানে লোকেশ্যনছখিনি দেখিবই তো তাত আপোনালোকে আহি পিনে যদিহে আপোনালোকৰ ভেকেঞ্চি থাকে মানে ইয়াত আপোনাৰ এটা দুটা 3টা 4টা সেইবোৰতো বেলেগ লোকেশ্যন হৈ গ'ল কিন্তু একদম ষ্টাৰ্টিঙতে আপোনাৰ 4টা কেম্প আছে মানে কেম্প ইন দ্য চেন্স কি শ্বেড আছে কাৰণ বিকজ গৰম বহুত বেছি বহুত গৰম আপুনি ইয়াত অকলে মানে উইদাউট এনি শ্বেড থাকিব নোৱাৰে ইম্পচিবল কথা তো আপোনাৰ এনেকুৱা শ্বেডকেইটা আছে তো এইকেইটাত আহি পিনে আপোনালোকে থাকিব পাৰে তো ইয়াত আপুনি আহিলে এনেই নৰ্মেল আপোনাৰ যেনেকৈ গাহৰি চিক পাব চিকেন চিক পাব এইবোৰ 100 ৰুপিজ বিয়াৰ যদি কোনোবাই খায় তো বিয়াৰ ইজ অলছ' 100 ৰুপিজ তো ঠিক আছে মানে কনভিনিয়েণ্ট এফৰ্ডেবল কোনো কেছ নাই বাকী চব কুছ বঢ়িয়া আছে একো জানুৱাৰী ফেব্ৰুৱাৰী নাই আমি এইটো টাইমতে আহিছোঁ এইটো টাইমত আহিছোঁ চ' যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰি দিব যদি বেছি ভাল লাগিলে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব যদি তাতকৈ বেছি ভাল লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব পাৰে আৰু মেইন চেনেলত মই বহুত দিন হৈ গ'ল ভিডিঅ' নাই দিয়া বিকজ তাত অকণমান স্পেচিয়েল কাইণ্ড অফ এ কণ্টেণ্ট আহিবলগীয়া আছে মানে আমাৰ এটা নেক্সট ৰাইড আছে মানে সেই ৰাইডটো আমি কভাৰ আপ কৰিম সেইটো চেনেলত আৰু তেতিয়ালৈকে আমি এইটো চেনেলতে ভিডিঅ'জ আপলোড কৰিম নইজ অলপ চলপ থাকিব পাৰে ইফালে বিকজ বহুত মানুহ আছে তো সেইটো কাৰণে অকণমান বেয়া নাপাব বাকী যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব পাৰিব চি ইউ ইন দ্য ভেৰি নেক্সট ব্লগ ৰাইড হাৰ্ড ৰাইড ছেফ এণ্ড লিভ